নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ প্ৰশিক্ষণৰ বাকী দিনকেইটালৈ। আৰু এই বাকী দিনকেইটাত আমাক কেনেকুৱা ধৰণে কালাংশ দিয়া হৈছিলে আৰু কেনেকুৱা সমল ব্যক্তিৰ দ্বাৰাই আমাক কালাংশ দিছিলে, সেই গোটেইখিনি মই অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু সেই কালাংশবোৰ কিমান উপকৃত হ'ব লগা কালাংশ আছিল, আপোনালোকে অকণমান হ'লেও মোৰ ভিডিঅ'খিনি চাই নিশ্চয় বুজিব পাৰিব আৰু আমি নিজেও কিমান উপকৃত হৈছোঁ। তেনেহ'লে আহক আমি একদম পলম নকৰাকৈ এটা খুব ধুনীয়া ভিডিঅ' উপভোগ কৰিবলৈ গৈ আছোঁ। এয়া হৈছে ৰাতিপুৱা 6 বজাৰ সময় আৰু এতিয়া আৰম্ভ হ'ব অগ্নিহোত্ৰম, মানে এটা যজ্ঞ কৰা হয়। আৰু সেই যজ্ঞটো কৰাৰ পিছতে মানে সাধাৰণভাৱে কালাংশবোৰ আৰম্ভ কৰা হয়। অগ্নিহোত্ৰ কৰাৰ সময়ত সকলোৱে মন কৰিব, কিছুমান মন্ত্ৰ আছে যিবিলাক মন্ত্ৰ ইয়াৰ পৰা এবাৰ কোৱাৰ পিছত সকলোৱে হ'ব, আৰু কিছুমান মন্ত্ৰ আছে ইয়াৰ পৰা কোৱা হ'ব কিন্তু সংকল্প পাঠ। ওম তৎসৎ। শ্রী ব্রাহ্মণো দ্বিতীয় পরাধে বিষ্ণুপদে শ্রী চতুর্বাহকল্পে ভবিষ্যতে মন্বন্তরে এনেদৰে যজ্ঞ আৰম্ভ হোৱাৰ আগতে সূচনা দি দিয়ে যে যিসকলে মানে শ্লোকখিনি মন্ত্ৰখিনি ভালদৰে স্পষ্টকৈ নাজানে তেখেতসকলে গাব নালাগে, আৰু যিসকলে স্পষ্টকৈ মানে শুদ্ধকৈ জানে তেখেতসকলে গাব লাগে। আৰু সেইকাৰণে আমি যিখিনি জানিছিলোঁ সেইখিনিহে মানে তেখেতসকলক অনুসৰণ কৰি মানে পাঠ কৰিছিলোঁ, আৰু যিখিনি নাজানিছিলোঁ সেইখিনি আমি ধুনীয়াকৈ শুনিয়ে গৈছিলোঁ। আৰু তাৰপিছত এনেকৈ ব্ৰহ্মনাদেৰে অগ্নিহোত্ৰম যজ্ঞটো আৰম্ভ কৰা হয়। ইয়াত বহুত নিয়ম নীতি আছে, আমি ইমান নিয়ম নীতি নাজানো, খালি আমি তেখেতসকলক অনুসৰণ কৰি গৈছোঁ। আৰু এইদৰে এনেকুৱা এটা আচৰিত ধৰণৰ আধ্যাত্মিক পৰিৱেশ গঢ় লৈ উঠে, মানে নিজৰো খুব ভাল লাগি যায়। আৰু এই যজ্ঞৰ নিশ্চয়কৈ খুব ডাঙৰ উদ্দেশ্য আছে এটা, কিন্তু আমি যিখিনি জানিছোঁ সহজকৈ সেইটোৱে ভাবি লৈছোঁ। প্ৰথমতেই মানে কালাংশৰ আগে আমাৰ মনবিলাক এনেদৰে শুদ্ধ কৰি দিয়া হয় যে চবেই এটা পবিত্ৰ মন লৈ পেলাই কালাংশত ভাগ ল'ব পাৰে। আৰু ইয়াৰ পিছতে এনেদৰে মানে যজ্ঞ শেষ হোৱাৰ পিছত যজ্ঞৰ তিলক দিয়া হয় সকলোকে। দিনটোৰ কাৰণে আমি শুদ্ধ হ'ব লাগে তাতস্মৰণৰ দ্বাৰা। সেইকাৰণে আমি শুদ্ধ চিত্তে খুব লাহে লাহে তাতস্মৰণটো গৈছোঁ। ইয়াৰ পিছতে এনেদৰে তাতস্মৰণম কৰা হয়। ৰাতিপুৱাৰ তাতস্মৰণম বন্দনা এইবিলাক হৈ যোৱাৰ পিছতে আমাৰ প্ৰথম কালাংশ এনেদৰে আৰম্ভ কৰা হয়। আৰু ইমান ধুনীয়াকৈ আমাক কালাংশ কৰিছে চাওকচোন, মানে শিশুক কেনেদৰে শিকাব লাগে, শিশুক মনোগ্ৰাহী কৰিবৰ কাৰণে আচাৰ্যৰ ভূমিকা কি, কেনেদৰে নৃত্য কৰি তেখেতে দেখুৱাইছে। আৰু এখেত হৈছে অভয়াপুৰী নিকেতনৰ দিলীপ দাস আচাৰ্য। এখেতে ইমান ধুনীয়াকৈ নৃত্য কৰি শিশুসকলক আকৰ্ষিত কৰিব পৰাকৈ কিমান ধুনীয়া এটা নৃত্য কৰি গান শিকাইছে। আহকচোন আমি উপভোগ কৰোঁ। सुंदर फूल है, सुंदर फूल है, फूलों का बगीचा है, फूलों का बगीचा है, अच्छी गुड़िया है, अच्छी गुड़िया है, गुड़िया का एक घर है, गुड़िया का एक घर है, फूलों को सूंघेंगे सू सू सू, फूलों को सूंघेंगे सू सू सू, गुड़िया को सुलाएंगे लो लो लो, गुड़िया को सुलाएंगे लो लो लो, फूलों को सूंघेंगे सू सू सू, फूलों को सूंघेंगे सू सू सू,
गुड़िया को सुलाएंगे लो 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 सो सो लो लो खेलेंगे सो सो लो लो खेलेंगे शिशु बाटिका जाएंगे शिशु बाटिका हो এইবাৰ আহিছোঁ এটা অভিনয়ৰ মাজলৈ। এখেত হৈছে প্ৰশিক্ষক তুলসীবাৰী নিকেতনৰ নৱনীতা বাইদেউ। একদম নিজৰ লগা এই বাইদেৱে আৰু আমাৰ কক্ষৰে নিপু বাইদেউ আইতা হৈছিলে। তো এনেদৰে এই গানটোত তেখেতসকলে অভিনয় কৰি দেখুৱাইছে। পুনৰ আহিছোঁ এটা ধুনীয়া শিশুগীতৰ মাজলৈ আৰু এইটো শিকাইছে আমাৰ প্ৰশিক্ষক নমিতা ওজা বাইদেউ। এখেত হৈছে এটা ইমান ধুনীয়াকৈ সকলোকে আপোন কৰি ল'ব পৰা গুণৰ অধিকাৰী আৰু এই বাইদেউ ইমান মৰম লগাকৈ ইমান ধুনীয়াকৈ শিশুগীতবোৰ নাচি শিকায়। শেষত ৰ'ব নোৱাৰি আমাৰ আচাৰ্যসকলেও নৃত্য কৰিলে, অংগী ভংগী দিলে। সঁচাকে কৰিছিলা? কেনেকে কৰিছিলা? এনেকে এজনে এনেকে আলাপ দিছে, এই দিছে। ঠিক আছে। সেই বন্দনা কি গাইছিলো? এখেত হৈছে গুৱাহাটী শিশুকুঞ্জৰ প্ৰধান আচাৰ্য মহাশয়া আৰু এখেতে ইমান ধুনীয়া এটা কালাংশ আমালৈ আগবঢ়াইছে। আহক চাওঁ। ওচৰতে বহানা জোনৰ দেশৰ সাধু কোৱানা এইটো কোৱাৰ লগে লগে কি মন দিব নিদিয়ে কওকচোন আচাৰ্যসকলে? কথাটো বুজি পাইছেনে? আপোনালোকৰ উদ্দেশ্য কোৱা নাই, বেয়াটো কোৱা নাই। তেওঁলোকে যদি আমি এই গানটো গাই দিওঁ তেওঁলোকে কি কোৱাচোন কোৱা, মাক কোৱা, মোক আমাক যোনবাৰ সাধুটো কোৱা, ক'বনে নকয়? কিমান ভাল পাব তেতিয়া? ভাল পাবনে? এয়া হৈছে ৰস। শিশু বাটিকাত আছে ৰসৰ মানে কলাশালাত যি শিক্ষা দিয়া হয় এই ৰস সাধন তেওঁলোকক আমি দিব লাগিব। চৰাইদৰে আলাসতে উৰি ফুৰি মই ধুনীয়া ফুল পানী দেখি তাতে পৰি গৈ চৰাইদৰে আলাসতে উৰি ফুৰি মই গাওকচোন। ধুনীয়া ফুল পানী দেখি তাতে পৰি গৈ
কালাংশবোৰ শেষ হোৱাৰ পিছতে এয়া হৈছে আবেলিৰ সময় আৰু এইখিনি সময়ত গণবেশৰ কোনো ধৰা বন্ধা কথা নাছিলে। চুৰিদাৰ পিন্ধিও আমি মানে এইটো ক্লাছ কৰিব পাৰোঁ আৰু এইটো কালাংশত আমাক এক্সাৰচাইজ শিকোৱা হৈছিলে আৰু বিভিন্ন গানো শিকোৱা হৈছিলে। তাৰ মাজেৰে মই এটা খুব ধুনীয়া পিঠাৰ গান আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আৰু এনেদৰে সমল ব্যক্তিসকলৰ পৰা লোৱা কালাংশৰ পৰা আমি যিখিনি উপকৃত হৈছোঁ আপোনালোকেও চাগে নিশ্চয় অলপ হ'লেও উপভোগ কৰিব পাৰিছে। গতিকে এইখিনিতে মই ভিডিঅ'টো সামৰিব ওলাইছোঁ। যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈকে হেপী হৈ থাকিব। আজিলৈ আহিছোঁ, ধন্যবাদ।